ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে এটা সংখ্যাৰ বৰ্গ খুব কম সময়ৰ ভিতৰত কেনেকৈ নিৰ্ণয় কৰিব পাৰি তাক আলোচনা কৰিম। এটা নাম্বাৰৰ স্কুৱেৰ কেনেকৈ খুব কম সময়ৰ ভিতৰত নিৰ্ণয় কৰিব পাৰি তাক আমি আলোচনা কৰিম। প্ৰথমে আমি একক স্থানত 5 থকা সংখ্যাবোৰ লৈছোঁ, ইউনিট প্লেছত 5 থকা 5 থকা সংখ্যাবোৰ লৈছোঁ, যিবোৰ কৰিবলৈ আমাৰ অতি সহজ। এই সংখ্যাবোৰ বৰ্গ কৰিবলৈ উদাহৰণ হিচাপে লৈছোঁ আমি 15, 15 স্কুৱেৰ, 25 স্কুৱেৰ, 35 স্কুৱেৰ। আমি 15 স্কুৱেৰৰ ভেলুটো 15 বৰ্গ উলিয়াবলৈ হ'লে 15 পূৰণ 15, 5 5 গুণ 25, 2, 25ৰ বৰ্গ 225। ক্ষমা কৰিব, 15ৰ বৰ্গ 225। 25ৰ বৰ্গ যদি বৰ্গ নিৰ্ণয় কৰিবলৈ যাওঁ, 25ৰ বৰ্গ 625। যদি 35ৰ বৰ্গ নিৰ্ণয় কৰিবলৈ যাওঁ, 1225। খুব কম সময়ৰ ভিতৰত আমি 2-3 ছেকেণ্ডৰ ভিতৰত আমি 15, 25 আৰু 35ৰ বৰ্গ নিৰ্ণয় কৰিলোঁ। এতিয়া 15ৰ বৰ্গ 225, 25ৰ বৰ্গ 625 আৰু 35ৰ বৰ্গ 1225। গতিকে ইমান কম সময়ৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে একক স্থানত ইউনিট প্লেছত যদি 5 থকা সংখ্যা হয়, 5 অংক থকা যদি সংখ্যা হয়, তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰত বৰ্গ নিৰ্ণয় কৰিব পাৰিব বা পৰা যাব। এই পদ্ধতিটো যদি আমি বিতংভাৱে আলোচনা কৰিবলৈ যাওঁ, আমাৰ নিয়মটো এনেধৰণৰ হয়। 15 স্কুৱেৰ, 15ৰ বৰ্গ আমি নিৰ্ণয় কৰিবলৈ হ'লে 15 পূৰণ 15। তাৰ কাৰণে আমি দুইটা সংখ্যাকে দুটা ভাগত ভাগ কৰিব লাগিব, দুটা ভাগত বিভক্ত কৰিব লাগিব। সোঁহাতৰ অংক দুটা, সোঁহাতৰ ডিজিট দুটা ইনটু কৰিলে, পূৰণ কৰিলে আমি পাওঁ 25। আৰু যিটো বাওঁহাতে থকা অংক দুটা আমি যিকোনো এটা সংখ্যাৰ লগত এটা বৃদ্ধি কৰি ল'ব লাগিব, এটা বৃদ্ধি কৰি ল'ব লাগিব। 1 + 1 2, তাৰপিছত পূৰণ কৰিব লাগিব দুইটা সংখ্যা, 2 × 1 গুণ বা 2 × 1 = 2। 15ৰ বৰ্গ হয় 2 to 5। আৰু এটা উদাহৰণ লৈছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। 25 আমি যিটো ইতিমধ্যে কৰি থোৱা আছে, 25ৰ যদি আমি বৰ্গ কৰিবলৈ যাওঁ, স্কুৱাৰ উলিয়াবলৈ যাওঁ, 25 স্কুৱাৰ উলিয়াবলৈ গ'লে 25 × 25 আমি দুটা ভাগত ভাগ কৰিলোঁ। 5 5 = 25, 5 5 গুণ 25 হয়। 2ক আমি আকৌ এটা বৃদ্ধি কৰি ল'লোঁ, 3 হ'ব, 3 2 গুণ 6। 25ৰ বৰ্গ 6 to 5। এনেধৰণে আমি যদি আকৌ 35টো আমি দেখুৱাবলৈ যাওঁ, 35 পূৰণ কৰিলোঁ, দুটা ভাগত বিভক্ত কৰিলোঁ। 5 5 গুণ 25, 3ক আমি এটা বৃদ্ধি কৰি ল'লোঁ, 4 হ'ল, 4 3 গুণ 12। এইকেইটা খুব কম সময়ৰ ভিতৰত আমি 15, 25 আৰু 35ৰ বৰ্গ নিৰ্ণয় কৰি দেখুৱালোঁ। এই পদ্ধতিৰে শেষৰ অংকটো, একক স্থানৰ অংকটো, ইউনিট প্লেছৰ ডিজিটটো যদি 5 হয়, তেতিয়া এই ধৰণৰ বা এইটো পদ্ধতিৰে সংখ্যাবোৰৰ বৰ্গ নিৰ্ণয় কৰিব পৰা যায়। ইয়াৰ পিছতে আমাৰ একক স্থানত 5 নাথাকিলে, ইউনিট প্লেছত যদি 5 নাথাকে, বেলেগ অংক থাকে, বেলেগ ডিজিট থাকে, তেতিয়া আমাৰ নিয়মটো কেনেধৰণৰ হ'ব? তাৰ কাৰণে আমি 3টা উদাহৰণ লৈছোঁ। এই 3টা উদাহৰণে আপুনি বুজাই দিলে বা বুজি ল'লে ছাত্ৰ ছাত্ৰীসকলে প্ৰায় সকলোখিনি সংখ্যাৰে বৰ্গ উলিয়াব পাৰিব, সকলোখিনি নাম্বাৰৰে স্কুৱেৰ উলিয়াব পৰা যাব বুলি ধাৰণা কৰিব পাৰি। 12 স্কুৱেৰ, 12ৰ বৰ্গ হয় 144। 23 তেনেদৰে বৰ্গ হয়, 23 বৰ্গ কৰিলে 529। আৰু যদি আমি 98ক যদি বৰ্গ কৰোঁ, তেতিয়া বৰ্গ হ'ব 9604। এই সংখ্যাকেইটাৰ কেনেধৰণে আমি বৰ্গ নিৰ্ণয় কৰিলোঁ ইমান কম সময়ৰ ভিতৰত, তাকো আমি বিতংভাৱে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমে আমি 12ৰ বৰ্গ নিৰ্ণয় কৰিম, 12ৰ স্কুৱেৰ নিৰ্ণয় কৰিম আমি। 12ৰ কাৰণে 12, 23, 34, 35 যিকোনো ঘৰৰ সংখ্যা, 10 ঘৰৰ অংকৰ বা সংখ্যাবোৰৰ কাৰণে আমি 10ক ভূমি হিচাপে ল'ব লাগিব। 20ৰ ঘৰৰ অংক হ'লে আমি নাম্বাৰ হ'লে আমি 20ক ভূমি হিচাপে ল'ব লাগিব, বেছ হিচাপে ল'ব লাগিব, আধাৰ হিচাপে ল'ব লাগিব। তেনেকৈ 30ৰ ঘৰৰ সংখ্যা হ'লে আমি 30ক ভূমি বা আধাৰ হিচাপে ল'ব লাগিব, বেছ হিচাপে ল'ব লাগিব। তেনেদৰে আমি একাদিক্ৰমে আগবাঢ়িব লাগিব, কোন ঘৰৰ সংখ্যা তাৰ ওপৰত নিৰ্ভৰ কৰি।
এতিয়া যিহেতু 12 গতিকে আমি ইয়াৰ ভূমি হিচাপে আমি 10 ধৰিব লাগিব। 10ক ভূমি হিচাপে লৈ আমি বা আধাৰ হিচাপে ধৰিব লাগিব। আমি প্ৰথমে কৰিব লাগিব 10 12 এই যিটো আমাৰ আধাৰ ধৰিছিলোঁ 10তকৈ ইয়াত কিমান বেছি হৈ আছে, 10তকৈ কিমান বেছি হৈ আছে, কিমান বেছি হৈ আছে, আমাৰ 2 বেছি হৈ আছে, 2টো প্লাছ কৰি দিলোঁ। 12 যিটো আমাৰ বৰ্গ কৰিবলগীয়া সংখ্যা আছিলে সেইটো লিখিব লাগিব প্ৰথম, 12 12 যেনেকৈ আছে তেনেকৈ, প্লাছ আধাৰ যিটো আমি ধৰিছোঁ ইয়াৰ কাৰণে আমাৰ আধাৰ 10, আমাৰ ইয়াৰ কাৰণে আধাৰ 10, আধাৰ আমাৰ 10 বা ভূমি 10। গতিকে আমি 10তকৈ কিমান বেছি, 2 বেছি, 2টো আমি আকৌ প্লাছ কৰি দিব লাগিব। প্ৰথম আকৌ এবাৰ কৈছোঁ, যিটো সংখ্যা আমাৰ বৰ্গ নিৰ্ণয় কৰিবলৈ দিব তাক লিখিব লাগিব, 12 স্কুৱাৰ আছিলে আমি 12 বুলি লিখিলোঁ, প্লাছ যিটো আমি আধাৰ যিটো বেছ আমাৰ 10তকৈ কিমান বেছি আছে, 2 বেছি থাকিলে 2 লিখিব লাগিব, 3 বেছি থাকিলে 3 লিখিব লাগিব, প্লাছ 2 কৰি ল'লোঁ। তাৰপিছত একক স্থানৰ কাৰণে আমি এটা অংক ল'ব লাগিব, যিটো বেছি হৈ আছিলে আমাৰ 2 বেছি আছিলে, 2ক স্কুৱাৰ কৰিব লাগিব। এতিয়া 12 যোগ 2 কৰিলোঁ আমি 14 হ'ল আৰু 2ক স্কুৱাৰ কৰিলে একক স্থানৰ কাৰণে 4। এইটো হ'ব আমাৰ একক স্থানৰ কাৰণে, এইটো হ'ব আমাৰ একক স্থানৰ কাৰণে হ'ব, ইউনিট প্লেছৰ কাৰণে হ'ব, আৰু বাকী দুটা আমাৰ বাকীকেইটা স্থানৰ কাৰণে হ'ব। আকৌ এবাৰ কৈছোঁ, 12 স্কুৱাৰ কৰিবলৈ যাওঁতে আমি 12 যিটো সংখ্যা আছে তাকে পাতিলোঁ, 12 যোগ 2 যিটো 10ৰ আধাৰতকৈ যিমান বেছি হৈ আছে 2, আকৌ আমি একক স্থানৰ কাৰণে আমি যিটো বেছি হৈ আছিলে সেইটোকে আকৌ এবাৰ স্কুৱাৰ কৰি দিলোঁ, 2 স্কুৱাৰ। এতিয়া 12 যোগ 2 কৰিলে 14 হয়, এইটো 14 হয়, আৰু 2 স্কুৱাৰ কৰিলে 4 হয়, এইটো আমি একক স্থানত পাতি দিলোঁ। এইটোৱে হৈছে আমাৰ 144 হৈছে 12ৰ বৰ্গ বা 12ৰ স্কুৱাৰ কৰিলে আমি 144 পাওঁ। আৰু এটা উদাহৰণ লৈ কৈছোঁ, 23 যদি আমি কৰোঁ, 23ৰ ভূমি বা বেছ বা আধাৰ হিচাপে আমি 20 ল'ব লাগিব। গতিকে আমি প্ৰথম কামটো আমি আগত উল্লেখ কৰি আহিছোঁৱেই, 23 প্লাছ 3, কিন্তু ইয়াত আমি এটা কাম কৰিব লাগিব, যিহেতু ইয়াত ভূমি আমি আধাৰ হিচাপে 20 ধৰিছিলোঁ, গতিকে এই সংখ্যাটোৰ লগত 2 এটাই পূৰণ কৰি দিব লাগিব। ইয়াতো আমি 1 এটাই পূৰণ কৰিব নালাগে কাৰণ আমি নকৰিলোঁ, কাৰণ ভূমি 10 আছিলে। তেনেদৰে একাদিক্ৰমে ভূমি যদি 20 30 আধাৰ যদি 20 30 এনেকৈ গৈ থাকে, তেতিয়াহ'লে আমি 2 3 এনেদৰে পূৰণ কৰি যাব লাগিব। আকৌ একক স্থানৰ কাৰণে আমি আকৌ যিটো সংখ্যা বাঢ়িছিলে 3ক আমি স্কুৱাৰ কৰি ল'লোঁ। এতিয়া 2 পূৰণ 23 যোগ 3, 23 প্লাছ 3 কৰিলে 26, যিটো একক স্থানৰ কাৰণে আমাৰ 3ক স্কুৱাৰ কৰিলে 9, এই 9টো হ'ব আমাৰ একক স্থানৰ কাৰণে। 26 ইনটু 2 কৰিলে হয় 52 পালোঁ, আৰু একক স্থানৰ কাৰণে আমাৰ অলৰেডি আমি নিৰ্ণয় কৰি থৈছোঁ 9 বহুৱাই দিলোঁ, 529। 23ৰ বৰ্গ হৈছে 529। ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে আমি আৰু এটা উদাহৰণ লৈছোঁ, 98 স্কুৱাৰ। 98ৰ বৰ্গ কিমান? 98ৰ কাৰণে আমি 98টো কাৰ ওচৰত আছে বুলি যদি চাওঁ, আমি 100ৰ ওচৰত আছে, গতিকে আমি 100ক ইয়াৰ কাৰণে ভূমি হিচাপে ল'ব লাগিব বা আধাৰ হিচাপে ল'ব লাগিব। ইয়াৰ কাৰণে আমাৰ আধাৰ হ'ব বেছ, আমাৰ আধাৰ বা বেছ হ'ব আমাৰ 100 হ'ব আমাৰ আধাৰ 98ৰ কাৰণে। এতিয়া আমি যিহেতু 98ত আমি আগতে আমাৰ আধাৰতকৈ বাঢ়ি আছিলে সংখ্যাকেইটা, যিহেতু আমাৰ এইটো কমি আছে 98, 2 কমি আছে, সেইকাৰণে আমি ইয়াক 98 বাঢ়ি থাকিলে প্লাছ কৰিব লাগিব, কমি থকাৰ কাৰণে আমি মাইনাছ কৰিব লাগিব। কিমান কমি আছিলে? আধাৰতকৈ 2 কমি আছে, আধাৰৰ হ'বলৈ 2 কমি আছে। আগৰকেইটা আমি প্লাছ কৰিছিলোঁ কিয়নো আধাৰতকৈ বাঢ়ি আছিলে, গতিকে আমি এইটো 90 আধাৰ হিচাপে লৈ কৰিব পাৰোঁ। 90 আধাৰ হিচাপে লৈ কৰিবলৈ অলপ অসুবিধা হ'ব পাৰে, সেইকাৰণে আমি 100ক আধাৰ হিচাপে লৈছোঁ, ওচৰত থকা আধাৰ। গতিকে তুমি বাঢ়ি থাকিলে প্লাছ কৰিব লাগিব, কমি থাকিলে মাইনাছ কৰিব লাগিব। কিমান কমি আছিলে? 2 কমি আছিলে। 100ৰ পৰা 100 যদি আমি আধাৰ হিচাপে ধৰোঁ, 98ৰ পৰা 2 কমি আছে, 100ৰ পৰা 2 কমি আছে 98, গতিকে আমি 2টো মাইনাছ কৰি দিলোঁ। এতিয়া লগে লগে আমি আকৌ যিটো আগৰ নিচিনাই যিটো প্লাছ কৰিলোঁ সেইটোকে স্কুৱাৰ কৰিব লাগিব, বা যিটো মাইনাছ কৰিলোঁ সেইটোকে স্কুৱাৰ কৰিব লাগিব।
2 স্কুৱেৰ। এতিয়া 98 মাইনাছ 2 কৰিলে 96 হয়, 96। কিন্তু ইয়াত এটা কথা এটা আছে, আমি এতিয়া একক স্থানৰ যিটো আমি সংখ্যা পালোঁ, সংখ্যাটো 4। এতিয়া যিহেতু আমাৰ আধাৰ 100 হ'বলৈ হ'লে আমি যিটো স্থান আমাৰ আছে ইয়াত, আমি দুটা স্থানৰ এটা অংক বা সংখ্যা, দুটা স্থানৰ এটা সংখ্যা বহাব লাগিব। দুটা স্থানৰ 2 স্কুৱেৰ কৰিলেতো 4, যিহেতু আমাৰ এটা স্থানহে হ'ল, এটা স্থানৰ অংক হ'ল। গতিকে আমি আৰু এটা স্থানৰ কাৰণে আমি ইয়াত এটা কি কৰিব লাগিব, এটা 0 দিব লাগিব, 0 দিব লাগিব। আমি 10 আধাৰ হিচাপে লওঁতে আমি দুটা অংক দিয়া নাছিলোঁ, কিন্তু 100ক আধাৰ হিচাপে ল'লে আমি দুটা অংক বহাব লাগিব। গতিকে এককৰ স্থানটো 4 হ'ব, কিন্তু তাৰ পৰৱৰ্তী স্থানটো ইউনিট প্লেচটো 4 হ'ব। কিন্তু যদি দুটা সংখ্যা যেনেকৈ 4 থকা হ'লে স্কুৱেৰ কৰিলে 16 হয়, 4 স্কুৱেৰ কৰিলে 16 হয়। 16 হোৱা হ'লে আমি তেতিয়া 0 বহাব নালাগে, দুটা ডিজিট ওলাব, তেতিয়া আমি 16 পাতি বহুৱাই দিম। কিন্তু 2 স্কুৱেৰ কৰাৰ কাৰণে যিহেতু এটা অংক ওলালে, এটা ডিজিট ওলালে, গতিকে এটা ডিজিট বহাব নোৱাৰোঁ, কিয়নো আমাৰ ইয়াত আধাৰ 100 আছিলে। সেইকাৰণে আমি দুটা অংক বহাব লাগিব ইয়াত। আমি তাৰ কাৰণে এটা শূন্যৰ সহায় ল'ব লাগিব, এটা 0 বহাব লাগিব। গতিকে 98ক স্কুৱেৰ কৰিলে 9604। আমি আজি দুটা অংকৰ বিশিষ্ট সংখ্যাবিলাকৰ কথা আলোচনা কৰিলোঁ, 2 ডিজিট নাম্বাৰবিলাকৰ কথা আলোচনা কৰিছোঁ। পৰৱৰ্তী সময়ত আমি যদি কোনোবাই জানিবলৈ ইচ্ছা কৰে, তেনেহ'লে আমি 3টা অংকৰ সংখ্যা, 3 ডিজিট নাম্বাৰবিলাকৰ বিষয়েও, নাম্বাৰবিলাকৰ বৰ্গ উলিয়াবলৈ আলোচনা কৰিম। ভাবিছোঁ এই বৰ্গ নিৰ্ণয় কৰা পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট সহায় কৰিব। আৰু বিশেষ কিবা জানিবলগীয়া থাকিলে ব্যক্তিগতভাৱে হওক বা আমাৰ মন্তব্যৰ সহায়ত আমাক জনাব পাৰিব। ধন্যবাদ।